দিছ ব্লগ উঠি বহি আছোঁ আগফালৰ বাৰান্দাত ইমানেই ঠাণ্ডা নহয় চাইছোঁ আৰু বতৰটো কাৰণ আজি মানে এফালে যাবলৈ আছে লগৰজনীয়ে মোক ভাত খাবলৈ মাতিছে যাওঁ আৰু তাই নিবলৈকে আহিব বুলি কৈছে এতিয়া ফোন কৰি সেইকাৰণে লাহেকৈ ওলাওঁগৈ ওলাই মেলি একো খোৱাই নাই এতিয়ালৈকে কিবা এটা খাওঁ আৰু চাহ আৰু তাই আমাৰ ঘৰলৈ মানে আহিয়ে থাকে মই কিন্তু যোৱাই নাই মানে আজিলৈকে যোৱাই নাই তাইৰ ঘৰলৈ এদিনো যাবলৈ মানে তেনেকুৱা চান্সেই পোৱা নাই আজি যাওঁ আৰু আপোনালোকক দেখাই থাকিম তেন্তে চাই থাকক ভিডিঅ'টো মুখৰ অৱস্থা কালিলৈ আছে পিম্পল মোৰ ইমান নহয় কিন্তু এইবাৰ পিম্পলো হৈ গ'ল বিয়াৰ টেনশ্যনেই হৈছে চাগে পিম্পল যাওঁ কিবা এটা খাই লওঁ তাৰপিছত সোনকালে ৰুটি দিয়া হৈছে ৰেডি ফেলা মোৰ ইমানেই নহয় আগত যদি মোৰ ব্লগ চাইছে ন এটা পৰ্ক ৰেচিপিৰ ব্লগ এটা আছিলে লাই শাকৰ লগত তাত এক দেখিছে চাগে এইফালে চোৱা আকৌ নাচাইছে এই ইমান ভাল নাপায় পাই গ'লোঁ সি সেয়া ঘৰত আহি বহি আছোঁ সি আৰু এইফালে চাই দিয়া এতিয়া পূৰা লেকচাৰ মাৰি আছোঁ আৰু দুয়োজনীয়ে নাই একো নাই পোহৰ আহিছে এইফালে মানে মই খিৰিকীৰ সন্মুখত বহিছোঁ যে এতিয়া বহু অলপ ঠাণ্ডাটো অকণমান কমিছে কাৰণ ৰ'দটো ওলাই গ'ল ৰক্ষা আৰু নহ'লে বিৰাটেই ঠাণ্ডা আছিলে নহয় আজি এতিয়া আমি বনাই আছোঁ আহি পালি মাছ ফ্ৰাই কৰি আছোঁহি এতিয়া পূৰা পায়স বনাই আছে এখেতে মানে বিৰাট ধুনীয়া পায়স বনাই আজি চাওঁ কেনেকুৱা পাওঁ মই ক'ম বাৰু ৰিভিউটো দিম আজি নম্বৰটো তুমি ইয়াতে কিমান নম্বৰ পোৱা ফ্ৰাই কৰি আছোঁ সেই মাছ ফ্ৰাই কৰিবলৈ ভয় কৰে সেইকাৰণে মাছ ফ্ৰাই কৰি দিছোঁ আৰু মই যে বনাই পানি ভাল পাওঁ যে সেইকাৰণে যিটো ত'তে ডাইৰেক্ট কিচেনতে সোমাই যাওঁ বনাবলৈ এতিয়া বনাই লওঁ পিছত দেখাই আছোঁ খোৱাৰ টাইমত দেখাব পাৰোঁ নে নোৱাৰোঁ খালি নাজানো বাৰু তথাপিতো দেখাব অলপ চেষ্টা কৰিম চাই থাকক নাই হৈ গ'ল তহঁতৰ অৱশ্যে পূৰা আৰু ইয়াত বহুত বান্দৰ আছে এইটো এটা মই খালি এটাই প্ৰব্লেম জানানে মধু গাড়ী মানে এতিয়া আইতা এজনী ঘৰলৈ আহিছোঁ আইতাই তাইক চাহ বনাব কৈছে কথা পাতি আছিলোঁ আৰু আইতাৰ লগত ঘৰলৈ গুচি আহিলোঁ ইমানেই ট্ৰেফিক জাম নহয় ৰৈ আছোঁ এতিয়া চলিছে আৰু পাই গ'লোহি মই কৰা নহ'লে ভাত খোৱাৰ টাইমত কৰিবলৈ পাহৰি থাকিলোঁ একচুৱেলি এতিয়া আহি পাই গৈছোঁহি আবেলি হ'ল আবেলি নহয় আৰু গধূলিও হ'ব এই চব বতৰ এতিয়া আকৌ ঠাণ্ডা কৰিছে আৰু জানেনে একদম বস্তু একালমান ঘটি আহিছোঁ বোলে একদম পূৰা গিফ্ট পাই আহিছোঁ এখন দিছে খুৰীয়ে এখন মেখেলা চাদৰ দি পঠিয়াইছে একদম বিৰাট ধুনীয়া ব্লু কালাৰ মেখেলা চাদৰ এখন দেখিছে নাই কাপোৰ পাই একদম ফূৰ্তি এখন মেখেলা চাদৰ আৰু ইমান খুলি চুলি নেদেখাওঁ আৰু পিছত পিন্ধিলেতো এনেও দেখা পাবই আৰু গামোচা দি পঠিয়াইছে ইয়াত গামোচা আছে একদম বহুত একালমান গামোচা দি পঠিয়াইছে